লকডাউনৰ মাজতে প্ৰকৃতিৰ তাণ্ডৱ নিশা প্ৰচণ্ড ধুমুহাই জোকাৰি গ'ল ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁও মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত লেজাই বৰুৱা গাঁও কলাখোৱা ফুটুহা ভগামুৰ ইত্যাদি কেইবাখনো গাঁৱৰ প্ৰায় শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হয় এই ধুমুহাত প্ৰবল ধুমুহা আৰু বৃষ্টিপাতৰ ফলত পথৰ ওপৰতে বাগৰি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰে বিদ্যুতৰ খুঁটা লেজাই বৰুৱা গাঁৱৰ 112টা পৰিয়ালৰ ভিতৰত 110টা পৰিয়ালে ক্ষতিগ্ৰস্ত হয় পাকগৃহ গোহালি ভঁৰাল সকলো তছনছ কৰি নিয়ে ধুমুহাজাকে কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়াল আমি এই দুখীয়া মানুহ গোটেই দুখীয়া ভাঙা ঘৰটোত আছিলোঁ সেই ঘৰটো কালি বতাহ ধুমুৱাই নি আমাক গোটেই এলান এঠানি কৰিলে এয়া কেঁচুৱা লৈ মই কেনেকৈ বাচিলোঁ আৰু চাউল পাত শাক পাচলি কাপোৰ কানি গড্ৰেজ চব ভাঙি চব শেষ আৰু এইবোৰ বস্তু চৰকাৰে আমি যেনে তেনে সাহাৰ্যটো দিব বুলি আশা কৰিছোঁ এইবোৰ নাই গোটেই বাগজ চাগজ পৰিলে ঘৰতে এইবোৰ কি কি আছিলে চব নাই শেষ দুটা ঘৰ আছিলে দুটা ভাঙি চুকেটা বতাহে ভাঙিলে নাই আৰু টিংপা দেখিলেও নাই মোক চব টুকুৰা টুকুৰি পকা ঘৰ ফুটাটো পকা ফুটা ভাঙি একোৱে নাই লেজাই বৰুৱা বিনোদ বাগলাই